নমস্কাৰ বন্ধুসকল তো বন্ধুসকল গুৱাহাটী হাইকোৰ্টত কেইটামান পোষ্ট ওলাইছে যোনটো লাষ্ট ডেট আছে মে'ৰ 4 তাৰিখ তাৰ আগতে আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে আপোনালোকে কৰিব পাৰিব তো বন্ধুসকল কি পোষ্ট আছে সব ভিডিঅ'টো চালে আপোনালোকে একেলগে গম পাব তো যোনটো পোষ্ট ওলাইছে এইটো পোষ্টৰ নাম হ'ল টেকনিক্যাল এছিষ্টেণ্ট ইয়াৰ চেলাৰীটো আছে 14000 পৰা 60500 টকা লগতে গ্ৰেড পে আছে 8700 টকাৰ আৰু ইয়াতে যোনখিনি পোষ্ট আছে এইখিনি আনৰিজাৰ্ভ পোষ্ট আপোনালোকে যিকোনো কাষ্টৰ হ'লে আপোনালোকে কৰিব পাৰিব তো আপোনালোকৰ যোনটো আবেদন আছে আবেদনৰ কাৰণে আপোনালোকে মিনিমাম যোনটো কোৱালিফিকেশ্যন আছে এইটো আপোনালোকে কম্পিউটাৰ মানে বিসিএ যদি আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু নহ'লে যদি আপোনালোকে বিএসসি আছে আৰু 1 বছৰৰ কম্পিউটাৰ ডিপ্লোমা সাৰ্টিফিকেট আছে তেতিয়াহ'লেও আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনাৰ ওয়ার্ক এক্সপেৰিয়েন্স থাকিব লাগিব তো বন্ধুসকল যদি আপোনালোকে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এক্সাম লোৱা হ'ব এক্সামৰ পিছতে সিলেকশন হ'ব তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে গুৱাহাটী ইউনিভাৰ্সিটি গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবসাইট যোনটো আছে www.ghconline.gov.in তাতে যাব গৈ আপোনালোকে ক্লিক হিয়াৰ টু এপ্লাই অনলাইন ফৰ দ্য পোষ্ট অফ টেকনিক্যাল এছিষ্টেণ্ট এইটো অপশ্যন আছে আৰু তাতে আপোনালোকে নিজে সব ডিটেইলছখিনি ভৰাই আপোনালোকে আবেদনটো কৰিব পাৰিব তো বন্ধু যদি আপোনালোকে এনেকুৱা সদায় ৰেগুলাৰ আপডেট লাগে যিমানখিনি চৰকাৰী চাকৰি বিষয় আহে এইখিনিৰ কাৰণে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু এনেকুৱা আপডেট পাবলৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম নতুন কিবা আপডেটৰ লগত তেতিয়ালৈকে ধন্যবাদ